দুখৰ বিষয় যি ঘটনাই ঘটিব নালাগে এই ঘটনাই বাৰে বাৰে সংঘটিত হৈ আছে। যোৱা 3 মে তাৰিখে গোৱালপাৰা জিলাৰ ভাল্লাপাৰা গাঁৱত দুজনী জনজাতি সম্প্ৰদায়ৰ ছোৱালী মাইনৰ ছোৱালী তেখেতসকলে ৰংজালী বৈশাখ উদযাপনত উপস্থিত হৈ পেলাই তেখেতসকলে যেতিয়া ঘৰলৈ উভতি গৈছিলে ঘৰলৈ উভতি যোৱাৰ টাইমতে গোৱালপাৰা জিলাৰ ভাল্লাপাৰা গাঁৱত 3জন পাখণ্ড ধন আলী তালুকদাৰ, বাহাৰ আলী আৰু ৰহমান আলী তেওঁলোকে দলবদ্ধভাৱে দুজনী মাইনৰ ছোৱালীক ধৰ্ষণ কৰিলে। এই ধৰ্ষণ হোৱা ঘটনাটো যেতিয়া 5 তাৰিখৰ পোহৰলৈ আহিলে, এই ঘটনাক লৈ পেলাই হিৰণময় খাখলাৰীয়ে তেওঁৰ বন্ধুবৰ্গক লৈ পেলাই ধন আলী ঘৰলৈ গুচিলে। এই ধন আলী ঘৰলৈ গুচি যাওঁতে ধন আলীৰ বায়েক পাৰমিনা বেগম আৰু শেখবৰ আলীয়ে তেখেতসকলক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰি পেলাই মূৰ্মুখ অৱস্থাত পেলাই থৈ যায়। তাৰপাছত তেখেতে চিকিৎসালয়ত নি পেলাই 16 মে তাৰিখে মৃত্যুবৰণ কৰিব লগা হয়। এই ঘটনাটোক নিখিল বড়ো ছাত্ৰ সন্থাই কঠোৰভাৱে ভাষাৰে নিন্দা কৰিছোঁ আৰু আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত আমি প্ৰত্যেকখন জিলা কমিটিত আমি এটা ন্যায় বিচাৰি পেলাই সমৰ্থন উলিয়াইছোঁ আৰু 3টা দাবীক লৈ পেলাই আমি এই সমৰ্থনটো উলিয়াইছোঁ। এটা দাবী হ'ল যি 3জন পাখণ্ডুৱে দুজনী ছোৱালীক দলবদ্ধভাৱে ৰেপ কৰিলে তেখেতসকলক আইনত আওতাত আনি পেলাই শাস্তি প্ৰদান কৰিব লাগে আৰু হিৰণময় খাখলাৰীৰ চোকা অস্ত্ৰেৰে যি নিৰ্মমভাৱে আক্ৰমণ কৰি পেলাই হত্যা কৰিলে ইয়াৰ পাৰমিনা বেগম আৰু শেখবৰ আলী তেখেতসকলকো আইনৰ আওতাত আনি পেলাই শাস্তি প্ৰদান কৰিব লাগে বুলি নিখিল বড়ো ছাত্ৰ সন্থাই এটা দাবী ৰাখিছোঁ। আৰু দ্বিতীয় দাবী হ'ল যি দুজনী ছোৱালীক দলবদ্ধ ৰেপ কৰিলে তেখেতসকলক ফাৰ্ষ্ট ট্ৰেকত আনি পেলাই ন্যায় এটা দিবৰ কাৰণে দ্বিতীয় আমি দাবী ৰাখিছোঁ। আৰু তৃতীয় দাবীটো হ'ল যি হিৰণময় খাখলাৰী মৃত্যুবৰণ কৰিলে মৃত্যু হোৱা আত্মীয়বৰ্গলৈ 20 লাখ টকা আমি কম্পেনচেশ্যন হিচাপে প্ৰদান কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মই অনুৰোধ জনাইছোঁ। আৰু যি দুজনী ছোৱালী মাইনৰ ছোৱালীক ৰেপ কৰিলে তেখেতসকলকো আমি 5 লাখকৈ প্ৰতিগৰাকী 5 লাখ টকা কম্পেনচেশ্যন দিবৰ কাৰণে আমি জনাইছোঁ। আৰু নিখিল বড়ো ছাত্ৰ সন্থাই যেতিয়ালৈকে এই ঘটনা জড়িতসকলক কঠোৰ শাস্তি নিদিয়ে আৰু এই যিটো সংগঠিত কৰিলে ইয়াক কোনো ন্যায় নাপায় তেতিয়ালৈকে নিখিল বড়ো ছাত্ৰ সন্থাই আমি জংগীভাৱে আন্দোলন কৰি যাম। আৰু অহা 27 মে তাৰিখে নিখিল বড়ো ছাত্ৰ সন্থাই গোৱালপাৰা জিলাৰ দুধনৈত নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত আমি অসমৰ বিভিন্ন জাতীয় সংগঠন লৈ পেলাই আমি এটা গণধৰ্ণা ল'ম আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাম এই ঘটনাই যেন অসমৰ এটা অন্তিম ঘটনা হওক। ইয়াৰ দ্বাৰা যেন কোন হয় ধন আলী তালুকদাৰ যিজন ব্যক্তিয়ে আমি জনাত যোৱা বছৰো তেখেতে যেতিয়া ৰাজমেলা হৈছিলে এই একেটা ঘটনাকে তেখেতে সংগঠিত কৰিছিলে। তেখেতে কিন্তু আইনৰ খুৰুঙা লৈ পেলাই আকৌ তেখেতে উলিয়াই পেলাই আকৌ এবাৰ এই ঘটনাকে তেখেতে সংগঠিত কৰিলে। ইয়াৰ দ্বাৰা আমি আইনত তেখেতক আনি পেলাই কোনো যাতে আইনৰ দ্বাৰা সাৰি যাব নোৱাৰে। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ মহামহিম ৰাজ্যপাল আৰু BTR চিফ প্ৰমোদ বড়ো আৰু ৰাভা হাছঙৰ চিফ আমাৰ তেখেতসকলকো আমি আহ্বান জনাইছোঁ যেন কোনো কাৰণতে তেওঁলোকে আকৌ আইনৰ খুৰুঙা লৈ পেলাই তেনেকৈ ওলাই আহিব নোৱাৰে আৰু তেনেকুৱা ঘটনাটো আৰু পুনৰবাৰ কৰিব নোৱাৰে। তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক এটা ভাল পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এটা ব্যক্তিয়ে এনেকুৱা ঘটনাক যদি পুনৰ কৰিব নোৱাৰে তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ। আৰু ইয়াৰ লগতে অসমৰ বিভিন্ন আমাৰ যিখন দল সংগঠন আছে, যিখন বুদ্ধিজীৱীসকল আছে তেখেতসকলকো এই ঘটনাৰ লগত জড়িত যিসকল ব্যক্তি আছে তেখেতসকলৰ শাস্তি প্ৰদান কৰাত নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।